এনেকৈ LED স্ক্ৰীন কঢ়িয়াই হ'লেও আমি আজি স্ক্ৰিনিং কৰিছোঁ আৰু বতৰে ইমানবোৰ সমস্যা দিয়াৰ পিছত আৰু মানুহৰ মৰমবোৰ বৰ আচৰিত দেই। চাবি ওপৰত লাগব দেই দৰ্জাত। এই বৰষুণৰ মাজতো মানুহৰ ভিৰ না আছিল, আধা ঘণ্টাৰ বেছি আছিল। Welcome to this beautiful college. বহুত ঘাট প্ৰতিঘাতৰ মূৰত আমাৰ শ্ব'টো শেষ হ'ল। বৰষুণে বহুত অসুবিধা দিলে, তাৰপিছতো কিন্তু আমি শ্ব'টো কমপ্লিট কৰিলোঁ। দাদা কেনেকুৱা পালে? দাদা কেনেকুৱা পালে? কেনেকুৱা? অসুবিধা হ'ল বাৰু বৰষুণৰ কাৰণে। যাক ভাল লাগিল অহাৰ বাবে। থেংক ইউ দে ইমান সময় ৰোৱাৰ বাবে। ফুৰি কেনেকুৱা পালে? মই কেনেকুৱা পালে? অলপ কষ্ট হ'ল বাৰু। ইমান সময় যে ৰৈছে বৰষুণৰ কাৰণে, কেনেকৈ পালে? হয় হয় থেংক ইউ দে ইমান সময় ৰোৱাৰ বাবে। দিয়া দিয়া কি কাৰ ইলেকশ্যন? কি কংগ্ৰেছৰ ইলেকশ্যন? দে থেংক ইউ দে থেংক ইউ। আশীৰ্বাদ কৰিব আৰু দিয়া ভাল লাগছে না? দিয়া কেনে অনুভৱ? হা আমাৰ ৰাতি হ'ব, এই মাল গুৱাহাটী পঠাই কিনে। কেনেকুৱা পালা হয় না? দিয়া আৰু এই লাদেন তাতে সেনেকৈ গেলো আৰু এই যাম এইবাৰ যাম। ঘূৰি কেনেকুৱা পালে? আজি যাব খুজিছিলোঁ আমি তেনেকৈ কালি গেলি। খুৰা কেনেকুৱা পালে? আচৰিত কষ্ট কৰিছে দেই গোটেই আগতে যদি ট্ৰিপল খান দিলো একোৱে নাই। আশীৰ্বাদ বুলি কিন্তু ভাল লাগছে মানুহখিনি যে আছে। যদি বৰষুণ আনি দিব পাৰিছা তোমাৰ খৰাং বতৰ। আৰু বহুত বহুত ধন্যবাদ।